এই ক'ত যোৱা? মই হা? পাহাৰে মাতি আছে ফুৰি এই আমাৰ নিকো ভাইক লগ পাই গ'লো আজি সানডে ৰাইডত। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল, ফেচবুক পেজ। আপোনালোকে য'ত চাই আছে ভিডিঅ'টো, সুমন আজি পূৰা সানডে ৰাইডত যাবলৈ ৰেডি। তো বলক জাৰ্ণিটো আৰম্ভ কৰোঁ। ৰেকৰ্ডিং হৈ আছে না? হৈ আছে। বেছি দূৰ নহয়, ইয়াৰ পৰা আধা ঘণ্টা ৰাস্তা। কিবা পাহাৰৰ ওচৰত আৰু খিয়াজুলি বুলি জেগাটো। গৈ চাওঁ কেনেকুৱা জেগা। ফটো চাইছোঁ, ভালেই লাগিছে। প্ৰথমতে তেল ভৰাব লাগিব। আমি মানে পেট পূজা কৰি ওলালোঁ ৰাতিপুৱা, কিন্তু বাইকৰ পেট পূজা হোৱা নাই এতিয়ালৈ। তো প্ৰথমতে বাইকক পেট পূজা কৰাই ল'ম, তাৰপিছত আমাৰ জাৰ্ণিটো আৰম্ভ হ'ব আৰু। এই ক'ত যোৱা? মই হা? পাহাৰে মাতি আছে ফুৰি এই আমাৰ নিকো ভাইক লগ পাই গ'লো আজি সানডে ৰাইডত। হঠাতে লগ পাই গ'লো। নাই, ভাত খাই ওলাই আহিছোঁ। তো পেট্ৰল ভৰাই ল'লোঁ। এতিয়া বলক। নিকোহঁত ইয়াতে ৰখি আছে। এয়া তো লগ পাম। দুয়োফালে চাহ বাগিচা, তাৰ মাজত আমি গৈ আছোঁ। ইফালে কলম কাটি দিছে, মানে এইটো ছিজনত কলম কাটিব, তাৰপিছত ইয়াতে পানী দিব, তাৰপিছত নতুন পাত ওলাব। ইটো ছাইড কাটা নাই। যেতিয়া এইটো মানে সুন্দৰকৈ একদম সেউজীয়া হৈ যাব, কি ধুনীয়া লাগে ন ৰাস্তাটো। এতিয়া বৰ্তমান কলম কাটি দিছেতো, গছবিলাকৰ গ্ৰীনেৰীটো নোহোৱা হৈ গৈছে। নিকো গৈ আছে টাৱাং। হঠাৎ লগ পালোঁ। সি কোনো ষ্টৰি দিছে, লোকেশ্যন দিয়া নাছিল। ময়ো ঘৰৰ পৰা ওলাইছোঁ, সিও আগফালে ৰখি আছে। ভালেই হ'ল, ভাল লাগিল লগ পাই। যোৱাকালিও বেংগলোৰৰ ৰাইডাৰ কেইজনমানক লগ পাইছিলোঁ। বাপৰে, তেওঁলোকে 4খন হাৰ্লে ডেভিডছন, এখন আফ্ৰিকা টুইন আৰু 4খন হিমালয়ান লৈ গৈ আছে টাৱাং। মই একেবাৰে বালিমু, যিটো অৰুণাচলৰ চেক পইণ্ট, তালৈকে গৈছোঁ। একদম দেখা পাইছোঁ মাজবাটত পাৰ হৈছে। কি কৰিম, নৰখিলে। মই অলপ আগত চাগে ৰখিব, নাই নৰখে। মই আৰু গৈ তেওঁলোকক বালিমুখত লগ পাই গৈছোঁ। ৰখিলোঁ, কথা এটা পাতিলোঁ, ফটো চটো উঠিলোঁ। 55-60 ঘৰৰ এজৰ মানুহ বাইক চলাই আহিছে। ৰাইড কৰিলে মানুহ কেতিয়াও বুঢ়া নহয়। য়েছ, আমি আহি পালোৱে আৰু প্ৰায়। এইখিনি জেগাটোৰ নাম হ'ল বস্কোবাৰী। ইয়াৰ পৰা এতিয়া আমি ল'ব লাগিব ৰাইট। এই পাহাৰকেইটা দেখা পাই আছে সিফালে। ইয়াৰ পৰা কিমান দেখাইছে? 5.3 কিলোমিটাৰ দেখাইছে ইয়াৰ পৰা মেপত। এইখিনিতে এটা ৰাইট কাটিব লাগিব বস্কোবাৰী ৰাস্তাটো। এইটো ৰাস্তাৰে আমি এতিয়া যাব লাগিব। বলক। খোদা পাহাৰ নিকিলা চুহিয়া টাইপটো নহয় কেছটো। খোদা পাহাৰ নিকিলা চুহিয়া টাইপটো কেছ নহয়। হা হা, আছে ৰাস্তা দেখাই আছেতো। পাহাড় ইয়াত ট্ৰেকিঙো কৰিব পাৰিব ৰে মানুহ। ইয়াত ট্ৰেকিং কৰিব পাৰিব মানুহ ন? ট্ৰেকিং হেৰি বনালে। ৰাস্তা শেষ। ক'ত ৰাইটে? পাৰ্কটো ক'ত? চালা
এইটো পাৰ্ক নেকি মই কৈছো না খোদা পাহাৰ নিকলা চুহিয়া হ'ব এইটো বনাইছিল চাগে সিহঁতে আৰু আগত আছে নেকি এই ৰাস্তাই নাই অলপ আগত দেখাই আছে অলপ আগত দেখাইছে গাড়ী এনেকৈ গৈ পাৰ কৰিব লাগিব এইটোৱে পাৰ্ক চাগে এইটোৱে পাৰ্ক এইটোৱে বনাইছে আইলা বনাইছিলতো কনচেপ্টটো ভালেই আছিলে তাকেইতো এইবিলাক আছে এইটো ওলাই যাওঁ এইয়া ডেষ্টিনেশ্যন আমাৰ তাকেতো খোদা পাহাৰ নিকলা চুহিয়া টাইপ হৈ গ'ল এইটোৱে হ'ল লোকেশ্যন পানী কম আছে নদীত আৰু ভাইটিবিলাকে ফটো উঠি আছে ঘৰ ক'ত তোমালোকৰ বাইক ইয়াত ৰখাই থৈছোঁ আমি সিহঁতে পূৰা খানা চানা খাইছে জেগাটো অলপ ভাল লাগিলে হয় যদি কিন্তু মেইনলি চাগে ফৰেষ্ট এৰিয়া হয় সেইকাৰণে ইয়াত একো এনেকৈ বনাব দিয়া নাই ইমান মেকআপ চেকআপ কৰি আহিছিল সুমনে চব বন্ধ হৈ গ'ল জেগা এনেকা ওলাল ইয়াতো তোমাক মেকআপ কৰিলে ক'বই তুমি গুৱাহাটীৰ পৰা আহা বুলি তুমি জংঘলী আহিব লাগিব ইয়াৰ লগত মিলিবলৈ এনভাইৰমেণ্টৰ লগত পাৰ্ক এখন আছিল কিন্তু বৰ্তমান নাই খিয়াজুলি পাৰ্ক বুলি পাৰ্ক এখন আছিল কিন্তু বৰ্তমান নাই আৰু চব ভাঙি চিঙি শেষ আমি ওলাই আহিলোঁ ওলাই আহি এতিয়া মেইন ৰাস্তাত উঠিছোঁ একদম মানে ৱেষ্ট অফ টাইম য'ত গ'লোঁ একোৱে নাই টাইম বৰবাদ হৈ গিয়া তো এটা জেগাত আহিলোঁ চকী টকী পাৰি বহিছোঁ ক'ত গ'লা এইফালে সুমনো চকী পাৰি বহিছে ময়ো চকী পাৰি বহিছোঁ বাইক চাইডত লগাইছোঁ ইয়াতে আছে গাহৰি চাও মানে চাওমিন উইথ গাহৰি আৰু অলপ কথা পাতোঁ দুইটাই কি কথা পাতিম আৰু তথাপিও কথা পাতোঁ আৰু আহিছোঁ যেতিয়া না পাহাৰৰ মাজত তো খাই লওঁ কথা পাতি লওঁ তাৰপিছত ড্ৰোনটো আনিছোঁ বতাহ বহুত আছে এতিয়া বতাহটো কমিলে উৰাম নহ'লেতো নহ'ব মোৰ চুলি পকিছে দেখোন ইয়ে চুলি পকিছে চত ইয়াতে চুলি পকা আছে কিবা ক'বা বয়স হৈছে আৰু নাই আভি হাম জাবান হে তোমাৰ বয়স হৈছে তোমাৰ বয়স কিমান কোৱাচোন 18 ভোটাৰত নামে উঠা নাই তাই এবাৰ উঠিবহে ইমান সৰু পোৱালি এতিয়া মই চাইল্ড মেৰিজ কৰা বুলি মোৰ ওপৰত কোনোবাই কেছ নিদিলে হ'ল 18 বছৰ নহয় দে 18 লগত আৰু 12 বছৰ যোগ কৰি দিয়ক য়েছ 18 লগত +12 যিমান হয় তাইৰে যিমান হয় মজা লেতে হুৱে নাজাৰা দেখো নাজাৰা এইখন বাইক অ'কে কেমেৰাটো ভালে চেমচং কি হয় A52s ফ্ৰণ্ট কেমেৰা ভালে ৰেকৰ্ড কৰি আছে কিন্তু পিছফালৰখিনিহে কিবা বেলেগ টাইপ আহিছে আৰু ঠিক আছে চলি যাব চলতা হে আমি ওলাই ল'লোঁ খাবলৈ চাওমিন উইথ গাহৰি এইফালে গাহৰিটোৱে গাহৰি খাই আছে চাওক গাহৰিয়ে গাহৰি খাই আছে
এইফালে চাওমিন গাহৰি খাই লওঁ দেই কয় লোভ নলগাব এইটো ধুনীয়া হৈছে চাওক এইফালে চপৰ চপৰ দি আছে কি হ'ব তোমাৰ খাই লওঁ লগ পাই আছোঁ তো ভিডিঅ'টো আজি ইমানতে এণ্ড কৰোঁ আৰু ৰাতিপুৱা যিটো ভাবি ওলাই যিটো প্ৰথমত যিটো জেগালৈ গৈছিলোঁ নাই নহ'ল জেগাটো বন্ধ তাৰপিছত আহিলোঁ বালিমু অলপ ঘূৰিলোঁ ফুৰিলোঁ তাৰপিছত চাও খালোঁ এতিয়া ঘৰলৈ বুলি ওলাইছোঁ কিন্তু ভাল লগা নাই ভিডিঅ'টো এনেকা ভিডিঅ' বনাব ভাল নালাগে না কিবা এটা জেগাত গৈ আছোঁ হ'ব আৰু তথাপিও যিকোনো কাৰণত যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ড্ৰোনখন উৰুৱা নহ'ল বতাহ বহুত উৰাব ট্ৰাই কৰিছিলোঁ এবাৰ কিন্তু বতাহে বেলেগ ফালে লৈ যায় মানে বহুত হেভি উইণ্ড ব্লাষ্ট নোৱাৰিলে ড্ৰোনটোৱে কণ্ট্ৰল কৰিব তেনেহ'লে আজিলৈ এৰিছোঁ বাই বাই